হেল্ল' গাইছ, ৱেলকাম মাই ইউটিউব চেনেল। এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। তো গাইছ, আজি মানে এই আমাৰ কটন কলেজৰ আজি অল ফেচ আছে আৰু অল ফেচেছৰ কাৰণে আজি সোনকালতে আহিলোঁ। আৰু শনিবাৰে আমাৰ ডিপাৰ্টমেণ্ট ফেচ আছে আৰু ডিপাৰ্টমেণ্ট ফেচেছত আমি কৰিম নাটক। আৰু তাৰ বাবে আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ মানে তেওঁলোকে, আৰু মই এতিয়া গৈ আছোঁ। তেওঁলোকে মানে ফোন কৰি আছে প্ৰেক্টিছৰ কাৰণে। মই এতিয়া গৈ আছোঁ, মানে আজি ডিপাৰ্টমেণ্ট ফেচেছ নহয়, আজি আমাৰ অল ফেচেছ, আৰু অল ফেচেছৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইছ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকে। গাইজ, আমি এতিয়া গৈ আছোঁ মানে MCK বিল্ডিং, আৰু তাতে মানে আমাৰ ডিপাৰ্টমেণ্ট মানে অল ফেচেছৰ প্ৰগ্ৰেম হৈ আছে। আৰু এইটো আমাৰ মানে নাটকৰ পৰিচালক বঢ়িয়া নাটক কৰেহি। আমাৰ যি নাটক আমাৰ বুঢ়ী আই সাধু না বুঢ়ী আই আধাৰত বুঢ়া আৰু শিয়াল নাটকৰ সাধুটোৰ আমি নাট্যৰূপ দি কিনে আমাৰ অসমীয়া বিভাগৰ যি নৱাগত আদৰণি সভা তাত আমি মঞ্চস্থ কৰিবলৈ যোজা চলাই আছোঁ। আগতে আমি নাটকখন কৰিছিলোঁ বিভিন্ন ঠাইত, এবাৰো তাকে অসমীয়া বিভাগৰ হৈ অসমৰ যিবিলাক সাধু কথা আমাৰ একতা সম্পদ, সেই সম্পদবিলাক আমি নাট্যৰূপ দি কিনে মানুহৰ মাজত আনাৰ এটা প্ৰয়াস চলাই আছোঁ। সেইটোৱে মূল কথা। এই আমাৰ নাটকৰ পৰিচালকে ধুনীয়াকৈ বুজাই দিলে। আমি নাজানো নাটকৰ কথা, কিন্তু এই ওচৰ আমাৰ উদ্যোগ আৰু বহুত ধুনীয়াকৈ শিকাই দিছে আমাক, আৰু তো তেনেকৈ কৰি যাই আছোঁ। তো চাই যাব ভিডিঅ'টো শেষলৈ। গাইছ, এয়া নাটক কৰি আছে।
আমি নাটকৰ প্ৰেক্টিচ কৰিলোঁ আৰু এতিয়া কৰি মানে আমাৰ আজি অল ফেচ আছে আৰু তাত যাম আৰু এইবিলাক আমাৰ নাটকৰ মানে নাটকৰ সকলো নাটক কৰিলোঁ এতিয়া নাটকৰ মানে প্ৰেক্টিচ কৰিলোঁ আৰু আমাৰ শনিবাৰে আছে নাটক ডিপাৰ্টমেণ্ট ফেচেছ আৰু ডিপাৰ্টমেণ্ট ফেচেছত আমি নাটক কৰিম তো গাইছ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এইটো আমাৰ হেৰি বনাই মানে ভিডিঅ' বনাই চেনেলটোৰ নাম কৈ দিয়া হ'ব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবা এয়াৰ চেনেলটো আৰু কেতিয়াবা কেতিয়াবা আমি একেলগে ভিডিঅ' বনাব পাৰিম তেতিয়াহ'লে তো গাইছ বাই এতিয়া গৈ আছোঁ মানে আমাৰ অল ফেচাৰ্ছৰ প্ৰগ্ৰেম চাবলৈ তো গাইছ চাই থাকক নিমন্ত্ৰণহে দিম আৰু দেই অতি সোনকালে আমি তোমাক কল কৰি আছোঁ চ' এতিয়া মোৰ একচুৱেলি ভয়ে লাগিছে টাস্ক দিবলৈ সিহঁতক যিটো আৰম্ভ কৰিলে আমি টাস্ক দিয়াৰ আগতে এওঁতো একদম ইফালেও বকিলে গতিকে আমাৰ জাজ বাইদেউ তেওঁলোকৰ ওচৰত এটা মাইক দিবলৈ আমি অনুৰোধ জনাম আচ্ছা কিন্তু আমাৰ এখেতে নাচিবলৈ খুব ভাল পায় খালি নচাৰ কথাই কৈছে নচাৰ কথাই কৈছে বিফৰ ডেট একচুৱেলি মই মেমৰ ওচৰত যাব বিচাৰিম মেম এতিয়া এটা হোষ্টেল কম্পিটিশ্যন হৈছে এটা আমি যিটো ফিল কৰিছোঁ চ' এওঁলোকৰ টাস্কটো আপোনালোকে ডিচাইড কৰক যে কি কৰাটো উচিত হ'ব তেওঁলোকে কাৰণ অলৰেডি দুগৰাকীয়ে নিজৰ টেলেণ্ট দেখুৱালে ডেট ইজ ৰেপ কৰিলে এগৰাকীয়ে ধুনীয়াকৈ মিমিক্ৰি কৰিলে এতিয়া ডান্স আৰু গান গাওঁ বুলি কৈছে চ' সেইটোতে আপোনালোকে জাজ কৰিব নে এক্সট্ৰা আৰু কিবা দিম বুলি ভাবিছে চইচ ইজ ইয়াৰ্ছ আমি এতিয়া মানে ক্লাছ কৰিলোঁ ক্লাছ কৰি আহি এতিয়া ৰুম গৈ আছোঁ আৰু সিহঁতক লগ পালোঁ আৰু আমাৰ ক্লাছমেট নতুন নামকেইটা কৈ দিয়া আকৌ আৰু কৰিছোঁ এতিয়া আমাৰ তাৰমানে ভাল লগ আৰু এইবিলাক আৰু এতিয়া আমি কোটাই ঘূৰিলোঁ মানে কোটাই কেম্পাছ ঘূৰিলোঁ ঘূৰি পেলাই এতিয়া গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব খালি আমাৰ স্পেচিয়েল দিন কাৰণ আমাৰ কালি ডিপাৰ্টমেণ্ট ফেচাৰ্ছ আৰু ডিপাৰ্টমেণ্ট ফেচাৰ্ছত আমি সকলোৱে এনজয় কৰোঁ গতিকে তো গাইছ কালিলৈ ভিডিঅ'টো চাই থাকিব আৰু আজি 25 বছৰ ডাঙৰ কৰিছোঁ ৰিলেশ্যনশ্বিপত থকা 9 বছৰ 9 মাহ এতিয়া কথাটো হ'ল অনুভূতিয়ে এতিয়া সেই একে কাৰুকাৰ্য আমাৰ আগত কৰি দেখাব লাগে এতিয়া অনুভূতি যদি শাহু বা বোৱাৰী হয় তাইৰ লগততো কোনোবা লাগিব এতিয়া কোন হ'ব তাইৰ কাৰণে পাৰফেক্ট এগৰাকীক বিচাৰি পাইছোঁ ৰবীনা বায়ন